এটা লকডাউন উঠলে বৰবাদ হৈ গেল বেপাৰ চেপাৰ কি কৰা নাই নতুনকে এখন খুলিছো এখন বা কি হৈছে ডেকা ডেকাই দা কোৱাই গৈছিলি হা নহয় বাগে এখন যে খুলিলো চেফটো ক'ত চেফ আহি আছে আজি কেতিয়া ল'ব এই আপুনি গমেই নাপায় হায়দৰাবাদৰ চেফ বিৰিয়ানী স্পেচিয়েল বিৰিয়ানী স্পেচিয়েল Yes. মাত সোনকালে মাতা আছে ছাৰ আছে नमस्ते सर नमस्ते पाइलेको सर पाइलेको सर पाइलेको বাপৰে পাও তলত থাকে এনে एखाने पाओ এটি আমাৰ चुपी चुपी চেফ জি ছাৰ सेफ हाँ सर ये हाँ कहाँ से हो हैदराबाद से हाँ वाह आओ 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 क्या क्या बनाना आता है तुमको हमको चिकन भेज चिकन भेज हाँ बिरयानी दाल चावल सब्जी मटन हर कुछ आता है सर मोमो आता है मोमो हाँ वो जो अच्छा से आता है चिकन मोमो हाँ आता है सर आता है अच्छा है हाँ आता है और चाउमीन चाउमीन आता है मेरे को पूरा आता है सर पूरा आता है? हाँ और क्या क्या आता है और क्या चाहिए आप लोगों को को हिंदी को और दाल चावल आता है आता है और मछली वो भी आता है मेरे को मांसू मांसू मटन चिकन मटन ये तो अच्छा से बनाता है हम लोग और क्या क्या आता है पूरा आता है लेकिन आप लोगों को सिर्फ का जरूरत नहीं है मेरे को समझ में आया तुम लोगों को बिल का जरूरत है मैं नहीं करेगा इसमें काम नहीं करेगा हम लोग हम तो हाँ, हमको तुमको चाहिए हाँ हाँ अब हम कुछ व्यवस्था करता है तब तक रुको तुम हाँ हम रुकेगा आता क्या बात है हाँ बात करता है आप अच्छा मजा करता है एक काम करो तुम एक बिरयानी बनाओ हाँ। हम लोग टेस्ट करना है टेस्ट करना है 2 केजी चावल का बनाना 2 केजी चावल का टेस्ट करने के लिए टेस्ट भूख लगा है ना भूख लगा है 2 केजी खाता है हाँ मागुर माছ আমি আমি কি হিন্দীত কথা পাতি আছো वो हैदराबादी के लिए जा बनाओ किसे আছে মুখ মেলি নেউল দাদা মই এনে কাম চাম গিলে কেনেকে করলু কাম চাম ঠিকে আছে কিন্তু এতিয়া এটা আছে কমি কমি আছে কে আপনি কিমান কৰে বাচন খুলি হব হা? এটাই বাচন সেইটো মই কেনেবা ঠিক কৰি হয় নেকি? কোন সি? আছে এই জন্তু জানতো নেকি আছে আছে বেলেগ কাগৰা মানুহ মেকছো হে মানে ইয়াত দেখোন পেটটো আগে যাই পাই অ ফালি একে ও মানুহ খানা খুৱাই থৈ দিয়ে বোলে খুৱাবই নালাগে হেল্ল' জয়ন্তু বাচন কেনেকে ধোৱা আচ্ছা আচ্ছা ইউ হিন্দী নেকি হিন্দী মানে মাৰে আৰু তাৰ লগত আছে না লাগে ঠিক আছে ঠিক আছে ভালে লাগছে কি ঠিকে আছে নাই কিন্তু চেলাৰী কিমান লাগব চেলাৰী চেলাৰী নালাগে এইটো খাবা দিলি হ'ল এই আচ্ছা খাবা কিমান ৰৈছে এইটো তে মোক আপুনি এনে কৈছে কাম নহয় বুলি ফ্ৰীতে কাম কৰি দিব ফ্ৰীতে কৰি দিম ঠিক আছে ঠিক আছে একবাৰ থাকা তুমি একবাৰ থাকা যাও বাচন বহুত আছে যোৱাকে একবাৰ দাদা মোৰ পুৰস্কাৰটো পুৰস্কাৰ কি হাফ লাগব দুবাই দে দিবা শুন দিম বল বলুক অদান কি শুনি আছা কথা কিয় মোক আপনি নাই মই মোৰ নাই নে सर 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 हाँ बिरयानी हो गया सर हो गया हाँ তুমি কে কে মাৰা গলা ভাই অকমান কথা আহিলে मैं बोला बिरयानी हो गया বিরিয়ানি हो गया हाँ वही बोल लेके आया रिश्तेदार के लिए वो बनाया वो क्या वो जिलेबी है जिलेबी जिलेबी क्या कैसे होगा जिलेबी तो ऐसा होता है मेरा जिलेबी था इससे था मैं अभी जो बनाता हूँ ना मैं तो यहाँ का नहीं हूँ ना मैं हैदराबाद का हूँ इससे बनाता है ठीक है अच्छा बोला है अच्छा अच्छा जा फोटा सुता लो सारा सासुन ছাৰ ভোক লগা ফকলছি ভোক লাগছি অলপমান খাম অলপমান খাব লাগে যে মস্ত টেকটো খাম না। আছে এখন খাবি খাম। যা জি খাই মই দিছো দাদা সামিন দিবা বহুত দেৰি হ'ল এই সামিন তো নাই হলে হেৰি আহি চেলা বস্তু সব কথা পা পিছে খালে খাও ও মাছলি মাছলি কি আজি ফেৰাকেছ দে নেকি আজিতো নহয় দেখি ৰোজ দে নেকি ৰুজু নহয় ইমান কাপোৰ আকা লাগে আজি কাপোৰ মানে কাপোৰ মানে আপা আতে জোৰা তাকে কিয় ভাই তাকে কিবা পুৰে প্ৰেম দেখছি সৰু বেকত দেখছি আকৌ তিনশো টাকা নাকো খাইছে বেকত মই হাগছিলো প্ৰেম স্কুলত হাগি বহি আছিলেন কে অলপ দে এনচাৰ কৰা টাইম আপনার লোকে কি আছে কেন ওকে মাথা
দিছে নেকি ছাৰ আপুনি কি খাব জান চাওমিন খাবা ৰোল খাবা কি খাবা তে বিৰিয়ানী খাব উঠছি দেখোন নোখোৱা গেয়া নালাগিব ছাৰ আপুনি কি খাব বিৰিয়ানী খাব ন বিৰিয়ানী বহুত অৰ্ডাৰ কৰিছে আমাৰ চেফ কোৰ হায়দৰাবাদৰ सर पूरा बर्बाद हो गया सर हाथी हाथी का सर है ना अंदर में पूरा बिरयानी खा गया सर কি খাইছিলি मैं उधर मुस्लिम मरा था आजाद पूरा खा गया তাক মাত কেইটা যা এতিয়া কি হ'ব সুধৰ বিৰিয়ানী অৰ্ডাৰ আছে মইতো খোৱা নাই মই খোৱা নাই তাক কোনে আছে তাক হা তাক মাতাই নিও তাক মাত सर अरे क्या हाथी का बच्चा का निकाला मैंने এই এখানি মান খাম বুলি গোটা খাই আছে কয় পেটে নহিলা ইয়াত বোলে ভৰাই নাই যোৱা এটা হাতীটো কোনে উঠিলে কলকাত দেখা পাতা মাই মাই চলিছিল আমাৰ জানো আকে দেখাত চাই যোৱাকে মাই চলিক লৈ আছি এবাৰ কি হে মই দৰমহা নালাগে বুলি কৈছো মই খাৱাই মানুহ কওঁতে কি পাৰা এনেকে আছে ক অলপ দিছে খাবাই বা নাই আজি চান্স পাইছো টেক্স কৰিছো খামে মোক দৰমহা নালাগে নহয় অলপ কম খাবি আমাৰ বেপাৰ দিয়া হয়নে কইলে যা মই আগতে কৈছিলো যে এনেকে বিজনেছ হৈছিলে এনকে চলব মাই চলিক লৈ খাবা দিবি ইয়াতে হে খাচী দিব চিমুৰাতে এনেকে কৈছিলো চিংগাতৰ ঘূৰা লগাব নালাগে এডাল তোৰ কি অচিন কাজ মাই চলিবলৈ আই হালকা দাম লৈছে একে সেইকাৰণে মই কৈছিলো এখন বিজনেছ আমাৰ কাৰণে নহয় কি কৰিম তে এটা মোৰ আকৌ নতুন প্লেন আছে আৰু প্লেন হা তো হাই গাইজ হাই 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 তো কি চাই আছে ক আজি আমি আহিলো কমেডি মিক্সাৰ আছাম হয় তো ইহঁতৰ লগত এটা সুন্দৰ কলাপ ভিডিঅ' বনালো যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু আমাক যেনেকৈ মৰম দিছে ইহঁতকে এনেকৈ মৰম দিয়ক বহুত কষ্ট কৰে বহুত ডাঙৰ ভিউ এটা আছে ইয়াতে আমাৰ মানুহ তো ঠিক আছে তো এইখিনি আছে যদি ভিডিঅ' ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আকৌ লগ পাম বাই বাই ধন্যবাদ জয় অসম